চাকৰিক লৈ এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ 1 লাখ চাকৰিত শেষ মোহৰ মাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু অহা কেইটামান দিনৰ ভিতৰতে 23000 লোকক নিযুক্তি পত্ৰ প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাই এবছৰৰ পূৰ্বে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে হিমন্ত বিশ্ব শৰ্মা 14 মেত ৰাজ্যত 23000 নিযুক্তি দিব ৰাজ্য চৰকাৰে শিক্ষা গৃহ স্বাস্থ্য বিভাগত এই বৃহৎ নিযুক্তি দিয়া হ'ব নিযুক্তি পত্ৰ প্ৰদান কৰিব আনুষ্ঠানিকভাৱে বিতৰণ কৰা হ'ব নিযুক্তি পত্ৰ 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশৰূপে এই নিযুক্তি প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে এই আনুষ্ঠানিক ঘোষণা কৰিছে টুইট কৰি তেওঁ এই কথা জনাইছে টুইটৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে 23000 নিযুক্তি পত্ৰ অহা 14 তাৰিখে প্ৰদান কৰা হ'ব 14 মেত ৰাজ্যত 23000 নিযুক্তি দিব ৰাজ্য চৰকাৰে চাকৰি প্ৰাৰ্থীসকলৰ বাবে এটা ডাঙৰ ঘোষণা বিশেষকৈ শিক্ষা গৃহ আৰু স্বাস্থ্য বিভাগত বৃহৎ নিযুক্তি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি বুলি কৈছে অধিক জানিবলৈ আমি ময়ূৰী চৌধুৰীৰ কাষলৈ গৈছো ময়ূৰী হৰিদুস্মি শৰ্মা খন্তে সময় পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে গতিকে ৰাজ্যৰ যিসকল চাকৰি প্ৰত্যাশী আছে তেওঁলোকৰ বাবে অতিকৈ ভাল খবৰ কিন্তু যোগ্য প্ৰাৰ্থীসকলক 23000 নিযুক্তি দিয়াৰ কথা টুইট কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে গতিকে টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটটো দেখুৱাবলৈ বিচাৰিছো মুখ্যমন্ত্ৰী খন্তে সময় পূৰ্বে টুইট কৰিছে টুইটতে উল্লেখ কৰিছে উই হেভ অলৰেডি embarked on fulfill our promise of providing 1 lakh jobs in gov recruitment processes for various posts are in different stages to begin with we will distribute 23000 appointment letters of home health and education department on 14 May 2022 গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খন্তে সময় পূৰ্বে টুইট কৰি কথা জনাইছে যে 23000 নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব 14 মেৰ পূৰ্বে যেটো হিমন্ত চৰকাৰৰ এবছৰ হ'বলৈ গৈ আছে গতিকে চৰকাৰৰ এবছৰ হোৱাৰ পূৰ্বে ৰাজ্য চৰকাৰে যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে 1 লাখ নিযুক্তি প্ৰদান কৰিব ৰাজ্যৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে 1 লাখ চাকৰি প্ৰদান কৰিব গতিকে এই প্ৰতিশ্ৰুতি পূৰণৰ দিশে এই প্ৰতিশ্ৰুতি সম্পন্ন কৰাৰ দিশে আগবাঢ়িছে হিমন্ত চৰকাৰ আৰু 14 মেৰ ভিতৰত 1 লাখ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব আৰু ইতিমধ্যে গৃহ স্বাস্থ্য আৰু শিক্ষা বিভাগত 23000 নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে টুইট কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই খবৰ খন্তে সময় পূৰ্বে দিছে গতিকে অতিকৈ ভাল খবৰ 23000 নিযুক্তি পত্ৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰে 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিব গতিকে বিভিন্ন বিভাগত এতিয়াও যেটো পদ খালি হৈ আছে 1 লাখ নিযুক্তিক লৈ বিভিন্ন বিভাগত পদ খালি হৈ আছে আৰু 23000 নিযুক্তি পত্ৰ হিমন্ত চৰকাৰে 14 মেৰ ভিতৰত সম্পন্ন কৰিব বুলি প্ৰদান কৰিব বুলি ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে টুইট কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ যুৱক যুৱতীসকলক এই ভাল খবৰ দিছে গতিকে এই মুহূৰ্তৰ এক ভাল খবৰ জনাই আছো 1 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ দিশে আগবাঢ়িছে হিমন্ত চৰকাৰ এবছৰ পূৰ্বে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে হিমন্ত চৰকাৰ আগবাঢ়িছে এই মুহূৰ্তৰ অতিকৈ ভাল খবৰ 14 মেত ৰাজ্যত 23000 যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব হিমন্ত চৰকাৰে আৰু 14 মে পূৰ্বে ৰাজ্যত 23000 নিযুক্তি দিব হিমন্ত চৰকাৰে এক অতিকৈ ভাল খবৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে তিনিটা বিভাগত শিক্ষা গৃহ আৰু স্বাস্থ্য বিভাগত এই বৃহৎ নিযুক্তি প্ৰদান কৰিব ৰাজ্য চৰকাৰে যে প্ৰতিশ্ৰুতি দিছিল 1 লাখ নিযুক্তি হে প্ৰতিশ্ৰুতি পূৰণৰ দিশে আগবাঢ়িছে আনুষ্ঠানিকভাৱে বিতৰণ কৰা হ'ব নিযুক্তি পত্ৰসমূহ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে টুইট কৰি এই কথা জনাইছে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশৰূপে নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন কৰা হ'ব আৰু 23000 নিযুক্তি দিয়া হ'ব তিনিটাকৈ বিভাগত শিক্ষা গৃহ আৰু স্বাস্থ্য বিভাগত আৰু এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই